ঐ অতি কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নেহৰ ৰঙালী বিহুতি ঐ নাপাতি কেনে কৈ থাক অসমবাসী ৰাইজলৈ মোৰ অন্তৰৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। আপোনালোক সকলোৰে জীৱনটো যাতে ৰঙীন হয়, সুখৰ হয়, আনন্দমুখৰ হয়, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শ্ৰীমতীয়ে দিয়া বিহুৱানখন লৈ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে শেষলৈকে চাই পাকঘৰত খুব সুন্দৰকৈ মোৰ শ্ৰীমতীয়ে তিলপিঠা বনাই আছে। বজাৰত মাছ কিনিবলৈ গৈ ফটো একপি নুঠাকৈ থাকিব নোৱাৰিলোঁ। আপোনালোকৰ প্ৰিয়জনে এখন বিহুৱান যাচিছেনে নাই বাৰু? গৰু বিহু আৰু মোৰ ঘৰতো গাই এজনী আছে, গতিকে একমাত্ৰ গাইজনীকেই মাহ হালধি সানি সুন্দৰকৈ গা ধুৱাব লাগিব নহয়। তেনেহ'লে আহকচোন, এই ড্ৰেছযোৰ খুলি লওঁ, লৈ বেলেগ এযোৰ ড্ৰেছ পিন্ধি লওঁ, কাৰণ গৰুজনীক গা ধুৱাব। আজি অলপ দেৰিকৈ শুই উঠিলোঁ আৰু উঠি দেখিছোঁ কাষত দেখোন ল'ৰাটো নাই। মাকক সুধিলোঁগৈ, বোলো ই ক'লৈ গ'লো? বোলে ল'ৰা কেতিয়াবাই উঠি দীঘলতি মাখিলতি বিচাৰি গৈছে। মনতে ভাবিলোঁ ল'ৰা দেখোন ডাঙৰেই হৈ গ'ল। সঁচাকৈ ল'ৰা ডাঙৰ হৈ গ'ল, দীঘলতি মাখিলতি অকলে বিচাৰি আনিব পৰা হ'ল যেতিয়া ডাঙৰেই হ'ল দিয়কচোন। ৰ'বচোন ৰ'ব, সৌৱা ল'ৰা আহিয়ে আছে, হাতত কিবা কিবি লৈ আহিছে। আহকচোন চাওঁগৈ কি কি আনিছে। ক'ৰ পৰা আনিলা গৈ? কি কি আনিলা? দীঘলতি, দীঘলতি ভালকৈ দেখুৱাই দিয়াচোন। দীঘলতি কোনডাল, মাখিলতি কোনডাল? ধুনীয়া। এতিয়া আৰু কি আনিব বাকী আছে? ভাং গছ এডাল আনিব বাকী আছে ন? আজি গৰু বিহু, গৰু গা ধুৱাব লাগিব, হয়নে নহয়? তুমি গা ধুৱাবানে নোধোৱা? ধুৱাবানে? ঠিক আছে বাৰু। আমাৰ ল'ৰাৰ ককাকে চাটবাৰী বনোৱাত ব্যস্ত। কাষতে ল'ৰাও বহি লৈ ককাকক ইটো সিটো কথা সুধি আছে, আৰু ককাকেও খুব সুন্দৰকৈ সকলোবোৰ কথা তাক বুজাই কৈ আছে। এইয়া আমাৰ কণমানিজনীও সেইমাত্ৰ আহি ককাক আৰু দাদাকৰ ওচৰতে বহি লৈছেহি। পিঠা এইফালে চাওঁ। ইয়াত এতিয়া ইয়াত লাও বেঙেনা হালধি ইয়াত সোমোৱাই ল'ব লাগিব, হয়? আৰু আছেনে দেখুৱাই দিয়াচোন। কেইডাল আছে? তিনিডাল। হয়, এডাল কি কয় প্ৰধান, বাকী দুডাল লগৰীয়া বুলি কয়, হয়? ইয়াত এতিয়া লাও বেঙেনা হালধি আৰু কি আছিলে, থেকেৰা সোমাব লাগিব। আজি গৰু বিহু। গৰু বিহু যেতিয়া গৰুজনীয়ে মেইন নহয় জানো, ল'ৰাটোক লগত লৈ গৰুজনীৰ গাত মাহ হালধি সানি থকাৰ এটি মুহূৰ্ত। ল'ৰাটোৰ গাত মাহ হালধি সানি দি নিজৰ গাটো অলপ মাহ হালধি সানি লৈছোঁ। আপোনালোকে বাৰু মাহ হালধি সানিছেনে নাই? এতিয়া গৰুজনীক গা ধুৱাব লাগিব। ইতিমধ্যে খুৰাকেও ল'ৰাটোক লগত লৈ আহি পাইছেহি। খুৰাকৰ লগত লগ লাগি আমি সকলোৱে একমাত্ৰ গাইজনীক গা ধুৱাই আছোঁ, দেখিছেনে বাৰু? একে ওপৰত দিয়া, পিঠিৰ ওপৰত দিয়া। পিঠিৰ ওপৰত দিয়া। পিঠিৰ ওপৰত পোৱা দিয়া, মূৰলৈ দিয়া, মূৰত দিয়া।
দুপৰীয়া প্ৰভুৰ চৰণত এগছি বন্তি জ্বলাই মাহ প্ৰসাদৰ আয়োজন কৰিছিলোঁ। দুপৰীয়াৰ পৰ্বটো শেষ হোৱাৰ পাছত এতিয়া আবেলি ভতিজা দুটাই হুঁচৰি গাইছে, দেখিছেনে বাৰু? জীৱনত আছে তোমাক কবাই হে প্ৰভু গৃহস্থী কিমানটা 11টা 11 গৃহস্থী যাতে কুশল মংগলে ৰাখা তুমি আয়ুস চুলি বহাই যাতে এই ঘৰখন কিমান এতলা ন এতলা ঘৰখন 4 তলা হকা এই আমাৰ কল্পনা প্ৰাৰ্থনা হে প্ৰভু তুমি যাতে এই ঘৰখনৰ প্ৰত্যেকটো ব্যক্তিয়ে যিমান ইচ্ছা আছে সবকে পূৰণ কৰি ভগৱান তুমি সবকে ভালে কুশলে ৰাখা। ল'ৰাটোৱে সমনীয়াৰ লগত হুঁচৰি গোৱাৰ এটি ক্ষণ ইয়াতেই আবদ্ধ কৰি ৰাখিলোঁ। সদৌ শেষত পুনৰ এবাৰ আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।